সাবস্ক্ৰাইব কৰক টেকনিক্যাল সাপোৰ্ট চেনেলটো আৰু পিছে থকা বেল আইকনটো দবাই দিয়ক। হেল্ল' বন্ধুসকল, আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক দেখুৱাম যে আপোনাৰ যদি মেট্ৰিকৰ এডমিট কাৰ্ডত নাম ভুলকৈ আহিছে কেনেকৈ উদ্ধাৰ কৰিব পাৰিব। তাৰ কাৰণে যাব লাগিব UC, গৈ তাত টাইপ কৰি দিব লাগিব SEBA। ৰবাই অলপ ৱেইট কৰিব। UCত গৈ টাইপ কৰি দিব NVSP, সৰি SEBA টাইপ কৰি দিয়ক SEBA, তাৰপিছত চাৰ্চ কৰি দিয়ক। ৱেইট কৰিব। এইটো এটা প্ৰয়োজনীয় বস্তু, কাৰণ এইটো প্ৰয়োজনীয়। বহুতৰে নাম ভুলকৈ আহিছে, সেইকাৰণে শুদ্ধ কৰিব পাৰিব ইয়াৰে পৰা। গতিকে পেজটো খোল খাইছে। খোল খোৱাৰ পিছত চাওক আপুনি অনলাইন সাৰ্ভিস, সেৱা অনলাইন সাৰ্ভিস, তাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে কাৰেকশ্যন ডুপ্লিকেট, যেহেতু আপোনালোকে কাৰেকশ্যন কৰিব বিচাৰে কাৰেকশ্যনত সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ নাম, দেউতাকৰ নাম, মাদাৰ্ছ নেম, মাকৰ নাম আৰু ডেট অফ বাৰ্থ, ৰোল নং, যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অথবা এডমিট কাৰ্ডত আছে সেইটো ইয়াত দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নং, ইয়াৰ অফ এক্সামিনেশ্যন, কিমান মানে কেতিয়া পাছ কৰিছিলে সেইটো দি দিব লাগিব। ইয়াৰ অফ এক্সামিনেশ্যন, পৰীক্ষাটো কেতিয়া হৈছিল, আৰু নেম অফ দ্য স্কুল, আপোনাৰ যিখন স্কুল আছিল স্কুলখনৰ নাম দি দিব আৰু এড্ৰেছ দি দিব স্কুলখনৰ। ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট দিব লাগিব, পিনক'ড, নেম অফ এক্সামিনেশ্যন HSLC নে HM আছিল সেইটো চিলেক্ট কৰি ল'ব লাগিব। যদি HM হয় তেনেহ'লে HM দিব পাৰিব, অকল HSLC নহয় দুয়োটাই আছে দিয়া ইয়াত। আৰু তাৰপিছত আপোনাৰ যদি নাম ভুলকৈ ৰেজিষ্ট্ৰেশ্যন আহিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন ফটো দিব লাগিব স্কেন কৰি, আৰু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব লাগিব। দিছোঁ মই ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন যদি নাম ভুলকৈ আহিছে 300 টকা ফিজ দিব লাগিব। আৰু এটা কথা হ'ল যে আপোনাৰ যদি অকল নিজৰ নামটোৱে ভুলকৈ আহিছে, অকল নিজৰ নামটোৱে ইয়াত লিখিব লাগিব। পেজটো চাওক তলত, এইটো নেম অফ কেণ্ডিডেট, নিজৰ নামটোৱে দিব লাগিব। আৰু যদি ডেট অফ বাৰ্থ ভুল আহিছে, ডেট অফ বাৰ্থ ভুল আছে মানে শুদ্ধকৈ লিখিব লাগিব। তাৰপিছত আই এম নট এ ৰবট, তাত ক্লিক কৰি দিব। দিয়াৰ পিছত প্ৰচেছত মাৰি দিব, হৈ যাব। চ' আজিৰ ভিডিঅ' ইমানলৈকে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।